নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ঠাণ্ডাৰ দিন তাতে আকৌ ফাগুনৰ মাহ চাৰিওফালে বতাহ ধূলি নহয় জানো এইখিনি সময়ত আমাৰ স্কিনখন বহুত বেছি ড্ৰাই এনেও ঠাণ্ডাৰ দিনত স্কিন ড্ৰাই হয় সকলোৰে নহয় কিন্তু প্ৰায় সংখ্যক মানুহৰে স্কিনখন ড্ৰাই হয় ঠাণ্ডাৰ দিনত আৰু তাতে আকৌ ফাগুনৰ মাহ চাৰিওফালে ধূলি শুকান নহয় জানো তো এইটো সময়ত আজি আপোনালোকৰ মাজলৈ এটা হোম ৰেমেডি আনিছোঁ আৰু এই ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰিলে স্কিনখন বহুত ভাল হ'ব আপোনালোকে দুবাৰমান ব্যৱহাৰ কৰিলে গম পাই যাব স্কিনখন কিমান বেছি সফট হৈছে আৰু ব্যৱহাৰ কৰিব কেনেকুৱা পায় মোক কমেন্টত জনাব মই সদায় এটা কথা কওঁ যে হোম ৰেমেডি এদিন বা দুদিন ব্যৱহাৰ কৰিলে নহ'ব কন্টিনিউ এসপ্তাহ ব্যৱহাৰ কৰিব লাগিব কৰি আপুনি ৰিজাল্টটো পাই যাব কিছুমানৰ যে ঠাণ্ডা দিনত স্কিনখন খুব বেছি খহটা হয় আৰু এনেকৈ কিবা এৰি যোৱা টাইপ হয় মোৰ এতিয়া গম পোৱা নাই আপোনালোকে কিন্তু অলপ মোৰো আছে বাৰু অলপ মোৰো আছে কিন্তু মানে খহটা স্কিনৰ কাৰণে এইটো বহুত বেছি ভাল এটা হোম ৰেমেডি ব্যৱহাৰ কৰি চাব কেনেকুৱা পায় আৰু এই হোম ৰেমেডিটোৰ কাৰণে মোক লাগিব এল'ভেৰা জেল আৰু লাগিব নাৰিকল তেল আপোনালোকে যি নাৰিকল তেল ব্যৱহাৰ কৰি ল'ব পাৰে এটো লাগিব এটা মই বাউল লৈছোঁ এই লৈছোঁ আৰু এই এচামুচ লৈছোঁ এচামুচ নহয় এচামুচতকৈ কম লৈছোঁ দেখিছে এচামুচকৈ কম লৈছোঁ নাৰিকল তেল দেখিছে এতিয়া হাতেৰে এইখিনি মই ধুনীয়াকৈ মিক্স কৰি দিম তেতিয়ালৈকে মিক্স কৰিম যেতিয়ালৈকে এটা ক্ৰিমি টাইপ নহয় ধুনীয়া এটা ক্ৰীম হৈ যাব মই হাতখন ভালকৈ ধুই আহিছোঁ চামুচেৰে মিক্স কৰিলে ইমান বেছি ভাল মিক্স নহয় এয়া চাওক এটা ধুনীয়া এটা ক্ৰিমি টাইপ হৈ গ'ল দেখিছেনে এয়া চাওক এতিয়া মিক্স হৈ গ'ল এইখিনি এয়া মই মুখখন ধুই আহিলোঁ এতিয়া দেখুৱাম মই কেনেকৈ লগাওঁ প্ৰথমতে মই গোটেই মুখখনতে লগাই ল'ম লগাই লৈ লাহে লাহে অলপ মাছাজ কৰি দিম এই মিক্সাৰখিনি আপুনি 7 দিনলৈকে ৰাখিব পাৰে হ'ব এয়াৰ টাইট এটা কণ্টেইনাৰত ভৰাই থ'ব 7 দিন ভালে থাকিব হাতত যদি সময় থাকে তেতিয়া লগে লগে বনাই ব্যৱহাৰ কৰিব অলপ মাছাজ কৰিব এনেকৈ এই মিক্সাৰটো আপুনি দিনতো লগাই থ'ব পাৰে আৰু ঠাণ্ডা দিনত আপুনি হোল বডিত লগাই থ'ব পাৰে এইখিনি যিখিনি ৰৈ গ'ল মই গোটেই মুখতে ডাঠকৈ লগাই ল'ম আমি মুখত যি ফেচ পেকে লগাওঁ সেই ফেচ পেকটো ডিঙিটো লগাব লাগে এইখিনি মই 30 মিনিটৰ পৰা 45 মিনিট ৰাখি থৈ দিম তাৰপৰা দেখাই আছোঁ মই কেনেকৈ এইটো ৰিমুভ কৰোঁ এয়া দেখিছে মই বহুত ডাঠকৈ লগাইছোঁ স্কিনৰ যিমানখিনি মলি আছিলে গোটেইখিনি মলি ওলাই যাব এয়া ধুনীয়াকৈ মই লগাই ল'লোঁ দেখিছেনে এতিয়া মই ৰাখি থৈ দিওঁ তাৰপিছত কি কৰোঁ দেখুৱাই আছোঁ আপোনালোকক এয়া 45 মিনিট হৈ গ'ল এতিয়া মই এয়া টিচু লৈছোঁ টিচুখনেৰে মই এতিয়া মুচি দিম যদি বিচাৰে আপুনি মুখখন ধুই দিব পাৰে কিন্তু যিহেতুকে ঠাণ্ডাৰ দিন মই মুখখন নুধুম যদি গৰমৰ দিনত ব্যৱহাৰ কৰে তেতিয়া খালী পানীৰে মুখখন ধুই দিব এনেকৈ মই গোটেই ৰাতি ৰাখি থৈ দিম ৰাতিপুৱা ফেচ ৱাছ কৰিম লগালে নিজে গম পাই যাব স্কিনখন কিমান সফট হয় প্ৰথমত এইখনত মই দেখুৱাব পাহৰি গ'লোঁ এইখনত লেতেৰা বহুত লাগিছে এইখন দেখুৱাব পাহৰি গ'লোঁ এয়া দেখিছে লেতেৰাবিলাক
লেতেৰা এইবিলাক এইখনত লেতেৰা লগা নাই নালাগে এইখন লেতেৰাবিলাক যিবিলাক শুকান ছাল ৰাফ হৈ আছিলে যে সেইবিলাক চব নোহোৱাই যায় দেখিছেনে স্কিনখন ইমান কোমল হয় আপুনি লগালে গম পাই যাব লগাই চাব ঠাণ্ডা দিনত ব্যৱহাৰ কৰিলে মুখখন ধুব নালাগে কিন্তু গৰমৰ দিনত ব্যৱহাৰ কৰিলে স্কিনখন খালি পানীৰে ধুই দিব এইটো আজি মোৰ হোম ৰেমেডি ব্যৱহাৰ কৰিব মই সপ্তাহত 2 দিন কৰোঁ যদি আপোনালোকৰ স্কিনখন বহুত বেছি ৰাফ তেতিয়া আপুনি সপ্তাহত 3 দিন কৰিব এদিন লগালে আপুনি গম পাই যাব আৰু তেন্তে আজিলৈ আৰু ব্যৱহাৰ কৰিব আৰু কেনেকুৱা পাই জনাব